নমস্কাৰ বন্ধু বান্ধৱীসকল, অহাকালিলৈ হ'বলগীয়া HSLC এক্সামৰ আছামিজৰ কেইখনমান কমন ৰচনা তোমালোকক দিছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথম ৰচনাখন হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। এই ৰচনাখন তোমালোকে ভালদৰে চাই যাবা। দ্বিতীয় ৰচনাখন হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। এইখন প্ৰতিবাৰে যিহেতু আহে, সেইবাবে তোমালোকে ভালদৰে এই ৰচনাসমূহ চাই যাবা। তৃতীয়খন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। তোমাৰ নিজৰ প্ৰিয় গ্ৰন্থখনৰ বিষয়ে ভালদৰে চাই যাবা। তাৰ পাছতে চাবা তোমালোকে পুথিৰ ভঁৰাল, আৰু পুথিৰ ভঁৰালৰ পিছত তোমালোকে আৰু এখন ৰচনা চাবা, অসমৰ বানপানী। যিহেতু এইসমূহ ৰচনা প্ৰতি বছৰে আহি থকা দেখা যায়, সেইবাবে এই ৰচনাকেইখন তোমালোকে ভালদৰে চাই যাবা।